হাঁহৰ মাংসৰ লগত জহা চাউলৰ ভাত উফ ক'বই নালাগে, প্ৰায় সকলো মানুহৰে প্ৰিয়। কিন্তু সেই সুস্বাদু জুতি লগা মাংসখিনি ৰেডি কৰিবৰ বাবে অকল যেন হাঁহটো হ'লেই হয়, নিশ্চয় নহয়। সেই মাংসখিনি ৰেডি কৰিবৰ বাবে প্ৰয়োজন হয় বিভিন্ন ধৰণৰ মছলাৰ, যেনে নিমখ, হালধি, জলকীয়া, আদা, নহৰু, গৰম মছলা ইত্যাদি ইত্যাদি। তাৰপিছত আকৌ প্ৰয়োজন হয় পানীৰ। যদিহে পানীখিনি নাথাকে তেনেহ'লে হাঁহৰ মাংসখিনি কেঁচাই থাকি যাব। ইমানতো মাংসখিনি কিন্তু ৰেডি হৈ নুঠে, যদিহে প্ৰয়োজনীয় জুইখিনি নাপায়। এই গোটেইখিনি উপাদান যেনে মছলা, পানী, জুই সকলোখিনি যদি উপযুক্ত পৰিমাণে হয় তেতিয়াহ'লে মাংসখিনি সুস্বাদু আৰু জুতি লগা হৈ উঠে। আমাৰ জীৱনটো ঠিক সেই মাংসখিনিৰ দৰে। যদিহে আমি আমাৰ জীৱনটোক সেই হাঁহটোৰ লগত তুলনা কৰোঁ তেন্তে আমাৰ জীৱনৰ কৰ্মফলখিনিক আমি সেই হাঁহৰ মাংসখিনি, সুস্বাদু আৰু জুতি লগা মাংসখিনিৰ লগত তুলনা কৰিব পাৰোঁ। যিদৰে মাংসখিনি সুস্বাদু আৰু জুতি লগা কৰিবৰ বাবে প্ৰয়োজন মছলা, জুই, পানীৰ, ঠিক তেনেদৰে আমাৰ জীৱনবোৰ সফল কৰিবৰ বাবেও আমাৰ জীৱনত দুখ, কষ্ট, বাধা সকলো বস্তুৰেই প্ৰয়োজন। আমাৰ জীৱনবোৰ সফল কৰিবৰ বাবে আমি মছলা হিচাপে যদি আমি শিক্ষাখিনিক ধৰোঁ, সেই জুই হিচাপে যদি আমি দুখখিনিক ধৰোঁ, বাধাখিনিক ধৰোঁ, আৰু সুখ হিচাপে যদি আমি সেই পানীখিনিক ধৰোঁ তেন্তে আমাক গোটেইখিনি বস্তুৰে প্ৰয়োজন। আৰু এই গোটেইখিনি বস্তু নেওচি আগুৱাই যোৱাটোৱেই জীৱন। এই দুখ, কষ্ট, বাধা এই সকলোবোৰ যদি নেওচি আগুৱাই যাব পাৰোঁ তেন্তে জীৱনত সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। ধন্যবাদ।